Hi friends, welcome back to my YouTube channel. আপোনালোক সকলো ভাল নে? আশা কৰিছো আপোনালোক সকলো ভালে আছে। এটো কি হয় আপোনালোকে চিনি পাইছে নে? এটো সাগে সকলো চিনি পাইছে। এটো হল এটা বৰচুঙা যেটো তাত বৰ তুলিবলৈ ব্যৱহাৰ কৰা হয়। এনি ঘৰতে থাকি আমনি লগা বাবে ভাবিলো তাতকে লগাই লওঁ। আহকচোন চাও মই কি লগালো আৰু কি ৰঙৰ লগালো। এয়া মই এজোৰ মেখেলা চাদৰ লগালো। চাওকচোন এইটো কালাৰৰ যথেষ্টখিনি আহল বহলে লগাইছো। আজি মই বৰ তুলিবলৈ লৈছো। আহকটো চাও কেনেকৈ মই বৰ তুলো। বৰ তুলিবলৈ জানিলে একেবাৰে উজু। এডালকৈ এনেকৈ কৰি ইয়াত দুপাক দি দিব লাগে। কিনা কাপোৰ যিমানে দামী নহওক কিয় নিজে বৈ মেলি পিন্ধা কাপোৰযোৰ সমান কেতিয়াও হ'ব নোৱাৰে। মোৰ ভাগৰ তাত বৈ বহুত ভাল লাগে। সেইকাৰণে প্ৰায়ভাগ মই তাত লগাওৱে আৰু নিজে বোৱা কাপোৰযোৰ পিন্ধি বেলেগ এটাই সুখ লাগে নহয় জানো। মোৰ ছোৱালী কিজনী ইয়াতে খেলি আছে এনেকৈ ঠেলাত বহি। ঠেলাখন খুলি থৈ দিয়া আছে চকাকিটা। ইয়াতে মই এনেকৈ বৰ তুলি আছো। আপোনালোকে জনাব হা মোৰ মেখেলা চাদৰ এতিয়া লগোৱা কাপোৰযোৰৰ ৰংটো কেনেকুৱা লাগিছে। ফ্ৰেণ্ডসকল আপোনালোকৰ তাত বৈ কেনেকুৱা লাগে বাৰু? এইকেইদিন বতৰটো ইমান গৰম কৰিছে যে ৰ'দটো বহুত চোকা আছিলে। আজি অলপ ৰাতিপুৱা টাইমত বৰষুণ দিলে সেইকাৰণে এতিয়া অলপ ঠাণ্ডা কৰিছে। অলপমান ভিডিঅ' কৰি থৈছে।